নমস্কাৰ আন্দিনাৰ দৰে আজিও এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আহকচোন কি বনাইছো চাওক তো আমি বনালো কাশ্মীৰী আলুৰ দম সো কেনেকৈ বনালো চাওকচোন আপোনালোকে তো প্ৰথমতে আমি এটা সাইজৰ আলু লৈছো লৈ পেলে গুটে আলুখিনি এৰাই ললো তো আমাক কি লাগিব মই গুটেখিনি দেখাই দিছো চপ গুটি আদা লগতে বাদাম ললো জলকীয়াৰ গুৰি পিয়াজ আৰু দৈ এইকেইটা বস্তু আমাক দৰকাৰ হ'ব দমখন বনাবলৈ তো আলু কিটা গুটে কিটা এৰুৱাই লৈ মই এনেকে একডাল মোৰ পিক একডালেৰে গুটে কিটা আলু কিটা কেনেকে ফুটাই ললো যাতে ভিতৰত নিমখ সোমাই যায় পাছত তো গুটে আলু কিটা আমি এনেকে ফুটাই লৈ লম তেতে কেৰাহী গৰম হৈ গৈছে আসলতে কাশ্মীৰী আলুৰ দমত পিয়াজ নিদে তথাপিও পিয়াজ মই ভাল পাওঁ সেই কাৰণে পিয়াজ অকমান দিছো পিয়াজখিনি আগতে ভাজি উঠাই থৈ দিম তো বেৰিস্তাটো দিলে খাবলৈ ভাল লাগে আৰু কালাৰটো ধুনিয়া হয় এই কাৰণে মই পিয়াজখিনি আগতে ভাজি লৈ উঠাই থৈ দিম তো আছক এইখিনি হৈ গল এতিয়া মই কেৰাহীৰ পৰা উঠাই ঠাণ্ডা হ'বলৈ দিছো তো এইখিনি দৈখিনিত মই এতিয়া তো দৈখিনি মই আগতে ফেটি লৈছো তাৰ পিছত চক গুটিখিনি অকমান থেতেলিয়াই লৈ এতিয়া চক গুটি দিলো 1 চামুচ আৰু লগতে দিলো ৰুকিলো আদাখিনি এইখিনি গুটেখিনি দি এতিয়া গুটে দৈখিনি ধুনিয়াকে ফেটি লম লগতে দিলো মই অকমান কাশ্মীৰী লাল মিৰ্চ অৰ্থাৎ ৰঙা জলকীয়া গুৰি অকল কালাৰৰ কাৰণে আৰু এয়া অকমান হালধি লগত আৰু লগত নিমখ যিমানখিনি নিমখ লাগিব মই গুটেখিনি একেলগে দি ললো আৰু এতিয়া গুটেখিনি একেলগে ধুনিয়াকে ফেটি লম তো এয়া গুটে দৈখিনি ফেটা হৈ গল এতিয়া সাইডকে ঢাকি থৈ দিম আৰু লগত মই কেৰাহীত আলুখিনি ভাজিবলৈ বহাই দিছো সো আলুখিনি ৰঙাকে মই ভাজি লম তো আলু ভজা হৈ গল লগে মই কেৰাহীৰ পৰা উঠাই দৈখিনিত দি দিলো তাৰ পৰা 15 পৰা 20 মিনিট আমি এইখিনি ঢাকি থৈ দিম তো লগতে মই যিখিনি পিয়াজৰ বেৰেস্তাখিনি ভাজি থৈ দিছিলো সেইখিনিও দি দিলো আৰু গুটেখিনি অকমান ভালকে লৰাই দি এতিয়া মই ঢাকি থৈ দিম তো মোৰ 15 পৰা 20 মিনিট হৈ গল এতিয়া মই তেলত অকমান গৰম মছলা দি লৈছো লইঠি এতিয়া যিখিনি মোৰ মেৰিনেট কৰি থৈ দিয়া আছিল আলুখিনি সেইখিনি মই বহাই দিম তো এয়া মই বহাই দিলো এতিয়া স্টিমত দি
গোটেইখিনি যদি আমি হাই ফ্লেমত ৰাখোঁ যিখিনি দৈ আছে দৈখিনি ফাটি যাব আৰু ল' ফ্লেমত দি পেলাই এতিয়া মই তৰকাৰীখন বনাই গৈ থাকিম মানে ভাজি গৈ থাকিব লাগিব তো এতিয়া সবজিখন ধুনীয়াকৈ উতলিছে অকমান তো যিখিনি মই কাজু লৈছিলোঁ কাজুখিনি পেষ্ট কৰি লৈ দি দিলোঁ এতিয়া ইয়াতে তো আমাৰ বনোৱাখিনি যদি চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰো কৰিব আৰু আমাৰ চেনেলত যোনসকল নতুন আমাক আজি চাইছে বা চাই আছে আমাক সাবস্ক্ৰাইব কৰি লোৱা নাই তো নতুন ভিডিঅ'বোৰ পোৱাৰ বাবে আমাক সাবস্ক্ৰাইব কৰি লওক তো অকমান মই ঘৰত মলাই আছিলে 2 চামুচ মলাইও দি দিলোঁ আৰু ইমানতে এতিয়া মোৰ সবজিখন হৈ গ'ল তো ইয়াৰে পিছত আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু হেকত অকমান কচুৰি মেথি দিব পাৰে ইচ্ছা কৰিলে মই অকমান হেকত নমোৱাৰ পিছত কচুৰি মেথি দি দিলোঁ মানে কাজুটো আছে না লাগি যাব অলপ পানী দি কিনে দম দিবা নাই নেদা আৰু অলপ সময় দমত থাকক তো এয়া মই কেৰাহীৰ পৰা নমাই আন এখন প্লেটত সাৰ্ভ কৰিলোঁ তো কেনেকুৱা লাগিল আপোনালোকে কমেন্টত জনাব আজিলৈ বাই বাই ধন্যবাদ